বাৰু হালো বন্ধুসকল আৰু স্বাগতম জনাইছোঁ মোৰ এটা নতুন ব্লগলৈ। মই আজি আহি আছোঁ আউনীআটী সত্ৰত এয়া চাইকেল লৈ আহি আছোঁ। আমি কেইবাজনো চাইকেল লৈ পেলাই আহি আছোঁ, 3-4জনমান আমি চাইকেল লৈ গৈ আছোঁ। আমাৰ শিখরে থাকে মহাদেব সঙ্গে পার্বতীয়া দেবরু দেবতা হরু হর মহাদেব থাকে ডোঙ্গরুবাই প্রেম পূজা দি তুমি মানে কিছুমান এই হা এইবিলাক সময় লাগিব কি গ্ৰন্থমেলালৈ আদৰণি দিছে। আউনীআটী সত্ৰত আহি চাওক, মজা মজা মজা। মানে এনেকৈ ওলাই পেলাই ভিডিঅ' কৰা প্ৰথম হয় মই এনেকৈ ৰাতি ভিডিঅ' কৰা। এতিয়া চাওক মজা দিছে। এতিয়া চাওক নাও চাওক এইখন মোৰ সম্ভৱ শুনো না ব্যবস্থা আর ইয়ার ব্যবস্থা তুমি করা। ৰাতিপুৱা আহিলোঁ মানে এতিয়া ফাইনেলি আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ। যদি থাকিব পাৰোঁ আজি কি ঠিক, আমাৰ হেৰি নাই, যদি সময় হয় থাকি যাব পাৰোঁ, যদি মানে সময় নহয় থাকি যাব পাৰোঁ। মানে এতিয়া আমাৰ লগৰ ল'ৰাটোৰ ঘৰত গৈ আছোঁ, সীমান্তৰ ঘৰত গৈ আছোঁ। যদি সময় হয় থাকি যাম। তাৰপিছত এতিয়া আৰু এয়া চাই লওক আৰু লাষ্ট আৰু সেইটো ভিডিঅ'টো ইমানটা সামৰিছোঁ। আৰু এনেকৈ পাই থাকিব লাগে ব্লগ চগটো। ছাবস্ক্ৰাইব কৰি যাওক। বাই বাই।